কি গাখীৰ দিছা ইয়ে তই গোটেই ফেন ওলাইছে ইয়ে গাখীৰ কম ফেনে খাব লগা হৈছে ইয়ে কালি টিম্পু ভাই মোৰ পিয়ৰ গাখীৰ হয় গাখীৰতো ফেন ওলাবই না মোৰ নিচিনা গাখীৰ খাবাই দিব পাৰিব নেকি ইয়ে তোক কি ইয়ে পিয়ৰ গাখীৰ তোৰ গাখীৰ খাই মই 20 বাৰৰ ওপৰত লেট্ৰিনে হৈছে ইয়ে লেট্ৰিনত হেলাই দিছো মই যি পানীয়া গাখীৰ তোৰ চক মাতি খাৱাৰ নিচিনাহে লাগছে গাখীৰখিনি খাই কেনে কি কোৱা এই টিম্পু ভাই এনেকুৱা হ'ব নোৱাৰে মোৰ গাখীৰ পুৰা পিয়ৰ ইমান পিয়ৰ গাখীৰ যদি তেতিয়াহ'লে তই কাপ খাইছা তেতিয়া গম পাবি কেনেকা লাগে সোৱাদ নাই গাখীৰ সদায় খাইয়ে থাকো মই ই যেতিয়া গাখীৰ খাব খোজা নাই কিবা এটা গণ্ডগোল আছে এই গাখীৰখিনিত কি কথা কোৱা এই টিম্পু ভাই একো গণ্ডগোল নাই কিবা এটাতো গণ্ডগোল আছে তোৰ গাখীৰত নহ'লে সঁচা কথা ক নহ'লে ব্লগ বনাই কেনে ভাইৰেল কৰি দিম বাপেকে যি খাতৰা বস্তু টিম্পু যি টি ভিডিঅ' ব্লগ বনাই মোৰ যদি ব্লগ বনাই কেনে চাৰি দিয়ে তেতিয়াহ'লে তো দিগদাৰে হৈ যাব সঁচা কথা কয়ে ভাল হ'ব ইয়াক গাখীৰত যে ইমান ফেন ওলাইছে মই গাখীৰত কলগেট দিছিলো আৰু চূণ মিলাইছিলো সেইটো কাৰণে ইমান ফেন ওলাইছে গাখীৰত গাখীৰ মানে গৰুৰ গাখীৰ নহয় না গাহৰিৰ গাখীৰহে বিক্ৰী কৰিছিলো মই কি কোৱা হে মানুহ মাৰি ফেলবি দেখোন তই আৰু পইচা চইচা তোক 1 টকা নিদোৱে গাখীৰৰ মই পইচা চইচা নালাগে মোক ডিম্পু এইটো গোটেই কথাখিনি গম পাল মোৰ ইয়াত ৰখি থাকিলে ভাল নহ'ব পলাই ভাল হ'ব নহ'লে নিউজ লাইভৰ ব্ৰেকিং নিউজে হ'ব লাগিব আৰু অলপ পিছত মিষ্টাৰ ইণ্ডিয়াৰ নিচিনা পলাই ভাল হ'ব সংকলকে ভিডিঅ'টোত এটা লাইক কৰি দিব গাইজ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব